নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোনসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 2026 চনৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব, তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। গতিকে যোনসকল ছাত্ৰ ছাত্ৰীয়ে নেকি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী 2026 চনত দিবা, তেওঁলোকৰ বাবে এই ভিডিঅ'টো শেষলৈকে চাবা। 2026 চনত হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা দিব লগা ছাত্ৰ ছাত্ৰীসকলে কাৰণে আছে এটা গুৰুত্বপূৰ্ণ আপডেট। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু লগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, যদিহে এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বাটনত প্ৰেছ কৰি ৰাখিবা, যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পাৰা। কাৰণ আমি এইটো চেনেলত এনে ধৰণৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ৰিলেটেড থকা কথাবোৰ ভিডিঅ' আকাৰে আপলোড কৰি থাকো। আগবাঢ়ো ভিডিঅ'টোলৈ। তোমালোকক জনাব লৈছো প্ৰথমটো খবৰ, যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ 2026 চনৰ মেট্ৰিক পৰীক্ষা দিবা, সেইসকলে ইতিমধ্যে হাফ ইয়াৰলি এক্সাম হৈ গ'ল আৰু হয়তো কিছুমান ডিষ্ট্ৰিক্টত হোৱা নাই বা বাকী আছে। মেইন পইণ্টটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীসকলৰ নেকি হাফ ইয়াৰলি এক্সামত তোমালোকৰ ৰিজাল্ট ভাল হোৱা নাই, সেইসকলে 2026 চনৰ মেট্ৰিক পৰীক্ষা দিব পাব। তোমালোকৰ ফৰ্ম ফিল আপৰ কোনো ধৰণৰ অসুবিধা নহয়, তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু ইতিমধ্যে ফৰ্ম ফিল আপৰ কাম শেষ হৈ গ'ল। যিহেতু তোমালোকৰ ফৰ্ম ফিল আপ হৈ গ'ল, তাৰ মানে তোমালোকে মেট্ৰিক পৰীক্ষা দিবলৈ পাবা। তোমালোকৰ কাৰণে সেৱা বা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এডমিট কাৰ্ড প্ৰস্তুত কৰিব। এতিয়া জনাবলৈ বিচাৰিছো, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দুয়োটা পৰীক্ষাৰ্থীৰ কাৰণে ভাল খবৰ। হায়াৰ ছেকেণ্ডাৰী ফৰ্ম ফিল আপৰ কাৰণে এটা নতুন নটিচ বৰ্ডৰ তৰফৰ পৰা প্ৰকাশ কৰিছে। তোমালোকে হয়তো তোমালোকৰ মোবাইল স্ক্ৰীনত দেখা পাইছা, কিন্তু তাত এটা সুন্দৰকৈ এটা কথা উল্লেখ কৰিছে বৰ্ডে, যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত পতা হ'ব 2026 চনত। গতিকে মেট্ৰিক পৰীক্ষাটো ফেব্ৰুৱাৰী মাৰ্চ মাহতে অনুষ্ঠিত কৰা হ'ব। যিহেতু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো ফেব্ৰুৱাৰী মাৰ্চ মাহত পতা হ'ব বুলি বৰ্ডৰ তৰফৰ পৰা এটা নটিচ জনোৱা হৈছে, তাৰ মানে আমি ধাৰণা কৰিব পাৰো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা 2026 চনৰ ফেব্ৰুৱাৰী মাহত ষ্টাৰ্ট হৈ মাৰ্চ মাহত শেষ হ'ব। বহুতে কৈ আছিলে যে ইলেকশ্যনৰ কাৰণে হয়তো জানুৱাৰী মাহত ষ্টাৰ্ট কৰা হ'ব এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। এইটো নহয়, এইটো মিছা কথা। এতিয়া বৰ্ডৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ যিটো আপডেট এটা নটিচ দিছে, তাতে উল্লেখ আছে, সেই গতিকে আগৰ নিয়মতে হ'ব, ফেব্ৰুৱাৰী মাহত ষ্টাৰ্ট হয় মাৰ্চ মাহত শেষ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰো আজি আলোচনা কৰা কথাটো তোমালোকে বুজি পালা। যদি ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা আৰু ভিডিঅ'টো বন্ধুবোৰত শ্বেয়াৰ কৰিবা। লগতে আমাৰ যদি চেনেলত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা, কাৰণ আমি এইটো চেনেলত এনে ধৰণৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ তোমালোকৰ বাবে গুৰুত্ব ভিডিঅ'বোৰ তোমালোকলৈ আগবাঢ়ি থাকো। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।